তো মানে কথাটো মানে এনেকুৱা তো কিমান থাকিম আৰু ঘৰত তো সেইকাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁ বাহিৰত বাট ৰাস্তাই নুফুৰোঁ আৰু ঘৰে ফুৰাম ভিডিঅ'টো মানে বেলেগতকৈ অলপ বেলেগ আৰু সেইটো ডিফাৰেণ্ট কনচেপ্টত বনাইছোঁ তো কাইণ্ডলি শেষলৈ চাব তো তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ প্ৰথম ভিডিঅ'টো পঠাইছে বিশ্বজিতে ৰাজস্থানৰ পৰা ভাই ধুনীয়াকৈ ৰুম সজাই দেখিছা পুৰা যাৰ তাৰ কাৰণে সম্ভৱ নহয় আৰু এনেকৈ ৰখাটো ঠিক আছে ভাই চাওঁ বাৰু ৰুমটোতো পুৰা ৰাজস্থানী ফ্লেভাৰ অসমীয়া গিৰিত ঠিক আছে গামোচা দৈ চিৰা ঠিক আছে বাৰু দেখতা হে আগে কি কিয়া দিখাতা হে তু তো মই বিশ্বজিৎ মই ৰাজস্থানৰ পৰা আৰু মই আজি বিহুৰ দিনটোত ঘৰত কি কৰিছোঁ সেইটো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ জলপান পিঠাৰ কাৰণে চিৰা এইখিনি লৈছোঁ ইয়াত অকণমান পানী তিয়াই থৈ দিছোঁ তাৰপিছত এইটো মোৰ হাতত আছে দৈ পেকেজিং দৈ নাজানো আমাৰ অসমৰ নিচিনা হ'বনে নহয় তাৰপিছত ক্ৰীম কাৰণ দৈটোৰ লগত অকণমান ক্ৰীম দিলে বেছি ভাল লাগিব তাৰপিছত চেনি গুড় নাই যিহেতু চেনিয়ে ইউজ কৰিম লাইনত থাকিব মই দেখাই আছোঁ এইটো মই লৈছোঁ এতিয়া তাৰপিছত ইয়াতে দৈটোৰ পৰা গোটেইখিনি আপুনি দিব আন্দাজ অনুসৰি মানে যিমানখিনি লাগে তাতে দি দিলে হ'ল মই এতিয়া মানে আধাকৈ লৈছোঁ এইটো দৈখিনি দৈ পেকেটটোৰ আপুনি হাফ দৈ অকণমান লৈ ল'ব ইয়াতে তাৰপিছত ক্ৰীমটোৰ পৰা অকণমান লৈ ল'ব বেছি দিব নালাগে আপুনি ইয়াৰ পৰা ইমান দিলে হ'ব ক্ৰীমখিনি হৈ গৈছে তাৰপিছত চেনি আপোনাৰ সোৱাদ অনুসৰি চেনিটো দিব আপুনি যদি বেছি মিঠা ভাল পায় তেতিয়া অকণমান বেছি ল'লে হ'ব আৰু কম মিঠা খাই যদি বেছি নাথাকে ল'ব যিহেতু মই বেছি মিঠা খাই ভাল পাওঁ সেইকাৰণে মই বহুত চেনি লৈছোঁ আৰু এইখিনি এটা মিক্স কৰিব থাকিব সংঘমিত্ৰা ফ্ৰম ডিমৌ হাই হিমাংক আৰু হিমাংকই কৰি পঠিয়াইছে তাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ ভিডিঅ' ইন লকডাউন পিৰিয়ড আৰু তাৰ ভিডিঅ'টো এইকাৰণে স্পেচিয়েল সি মানে একদম পূৰা খাটি অসমীয়া ষ্টাইলত ভিডিঅ'টো বনাই পঠাইছে এতিয়াহে কেক বা ৱেষ্টাৰ্ণ ষ্টাইল আহিল আগতেতো এনেকৈ চেলিব্ৰেট কৰা আছিলে মানুহে বাৰ্থডে তো ধুনীয়া লাগিছে চাই লকডাউনে আমাক মানে ঘৰৰ ওচৰ চাব লৈ গৈছে মানে আপোনজনৰ ওচৰ এতিয়া মানে একো নকওঁ খালি চুপ চাপ তাৰ বাৰ্থডে চেলিব্ৰেশ্যন উপভোগ কৰিম নেক্সট ভিডিঅ'টো শ্বুট কৰি পঠাইছে প্ৰাঞ্জিতে গোৱালপাৰাৰ পৰা আৰু সি কি পঠাইছে চাওকচোন এইখিনি শ্বুট কৰি পঠাইছে নিৰূপে গুৱাহাটীৰ পৰা জেগাটুকুৰাৰ নাম হ'ল দক্ষিণ গাঁও নিয়াৰ বাই গণেশগুৰি 5 কিলোমিটাৰ দূৰ হয় গণেশগুৰিৰ পৰা আৰু বিষ্ণুপ্ৰিয়া লগ 60 ঘৰমান আছে ইয়াত আৰু সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি লকডাউন পালন কৰি আছে ডিউ টু কৰোণা তো গাইছে আহিলোঁ বাৰু ফুৰি আজিৰ ভিডিঅ'টো কনচেপ্টটো মানে এনেকুৱা আছিলে যে কেইটামান ভিডিঅ' বিচৰা হৈছিলে লকডাউনৰ সময়ত কোনে কি কৰি আছিলে আৰু তাৰে মাজত ফটো কেইটা ভিডিঅ' মই এড কৰি ইয়াত বনাইছোঁ তো আশা কৰিছোঁ উপভোগ কৰি আপোনালোকে ভাল পালে থেংক ইউ ফৰ ৱাচিং আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে কাইলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰ'ব তাৰে আগতে এড কৰি আছোঁ ভণ্টিৰ মেছেজ এটা নমস্কাৰ মই দীপ্তা তালুকদাৰ মই আজি এই ভিডিঅ'টো বনালোঁ কাৰণ আমি সকলোৱে বহুত দিনৰ পৰা ঘৰতে আবদ্ধ হৈ আছোঁ যিহেতুকে লকডাউন কিন্তু লকডাউনটো বহুতৰ বাবে বহুত আমনিদায়ক হ'ব পাৰে নহয় জানো তেনেস্থলত আমি কি কৰিব পাৰোঁ আমি টিভি ফোন এইবোৰটো কৰিব পাৰোঁৱে লগতে আজিকালি নেটফ্লিক্স ইউটিউব ড্ৰামা মুভিজ বহুতো
তাৰ লগতে মাকো অলপ সহায় কৰি দিয়ক, নহয় জানো? কেতিয়াবা চব্জি কাটি চাওক, তাৰপিছত অলপ নাচি চাওক, অলপ গান গাই চাওক। বহুতো কাম আছে। কাৰোবাৰ আকৌ পঢ়ি ভাল লাগে। ইমান বেছি ব্যস্ত আজিকালিৰ জীৱন। তে এতিয়া আমি আকৌ সেই সময়টো পাইছোঁ, সকলোৱে ঘূৰি আহিছে নিজৰ নিজৰ ঘৰলৈ।